হরি কল্যাখৰে শুভ্ৰ শিখৰত ধ্যানত বেলিন হোৱামে শংকৰৰ যদিও কৰ্তব্য সংহাৰ কাৰ্যৰ তথাপিতো সময়ে সময়ে প্ৰভুৱে আজ্ঞা কৰে ভক্তৰ পৰীক্ষাৰ বাবে। এয়াও বিচিত্ৰ তোমাৰ কি যে অপূৰ্ব লীলা প্ৰভু। জন্ম লৈ অন্ধকাৰ কাৰাগাৰে বধ কৰি নানান অধৰ্মীকে সংহাৰ কৰি নিজ মাতুলত শূন্য কৰিলা ইন্দ্ৰৰ অহংকাৰ ৰাখক ক্ৰিয়া কৰি গোপীগণৰ মনত যি ভক্তি প্ৰেমৰ বীজ কৰিলা ৰোপণ সেয়াও অতি অনুপম হৈ পৰিলা তুমি যদুপতি কৃষ্ণ আৰু আৰম্ভ কৰিবলৈ মহাপ্ৰলয় আমাকো দিছা কৰ্তব্য মহান। বাৰু প্ৰভু তোমাৰ এই লীলাত সমভাগী হৈ ৰ'ব এই মহাদেৱ। যাওঁ কৰ্তব্যই মহান কাৰ্যতে সহায় কৰিব হেতু নিজকে মই প্ৰথমতে কৰিম প্ৰস্তুত।